নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোকে চাই আছে জোনবেলি চেনেলটি। লগতে সাবস্ক্ৰাইব আৰু বেল আইকনটি বজাবলৈ নাপাহৰিব। আহকচোন আজিৰ ভিডিঅ'টি ষ্টাৰ্ট কৰোঁ। 1 নম্বৰ প্ৰশ্নটো হ'ল, প্ৰথম অসমীয়া শিশু চলচ্চিত্ৰখনৰ নাম কি? উত্তৰ অবুজ বেদনা। 2 নম্বৰ প্ৰশ্নটি আছিল, ডক্টৰ ভূপেন হাজৰিকাদেৱক কোনে সুধাকণ্ঠ উপাধি বিভক্তি কৰিছিল? উত্তৰ আনন্দ চন্দ্ৰ বৰুৱা। 3 নম্বৰ, অসমৰ প্ৰথম মহাবিদ্যালয়খনৰ নাম কি? উত্তৰ কটন মহাবিদ্যালয়। 4 নম্বৰ প্ৰশ্নটি হ'ল, অসমৰ ভক্তি আন্দোলনৰ গুৰি ধৰোঁতা কোন? উত্তৰ শ্ৰীমন্ত শংকৰদেৱ। একেবাৰে শেষৰ প্ৰশ্নটি আছিল, অসমীয়া প্ৰথম দৈনিক বাতৰি কাকতখনৰ নাম কি? শুদ্ধ উত্তৰটি কমেণ্ট কৰি জনাব আৰু শুদ্ধ উত্তৰ দিয়তাসকলৰ নাম পৰৱৰ্তী সময়ত ঘোষণা কৰা হ'ব। লগতে ভিডিঅ'টি লাইক শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। ধন্যবাদ।